তো বন্ধুসকল অন্য এটা মিনি ছাত্ৰলৈ আপোনালোক স্বাগত জনাইছোঁ। বাকী আপোনালোকৰ কাৰণে হ'ব বাৰু মোৰ ভাল আপোনালোকে ভালতে বলছি খাইছে যে মানে বলবমলৈ যাওঁ আৰু গাইছ বেলেগে আমি গাড়ী উঠি আহিলোঁ আৰু গাইছ আমি গোটেই পৰিয়ালে গাইছ উঠি আহিছোঁ গাড়ীত আৰু বলবমলৈ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু সেই যাত্ৰা আৰম্ভ কৰোঁতে গাইছ অলপ ৰখিছোঁ গাইছ আকৌ এইফালে যাই আছোঁ চিধাইদি গাইছ মানুহ চাওক না গাইছ কিমান মানুহ হৈছে গাইছ একদম অভাৰ মানুহ হৈছে আৰু আমি ফিটা ফিটা থাকিম ধৰিব পাৰে মানুহ চাওক গাইছ একদম অভাৰ মানুহ আৰু দোকানগিলা পাতিছে कोई कहे तू काशी में है कोई कहे कैलाश जब আৰু গাইছ বশিষ্ঠত বেলেগতে গাইছ ইয়াতে গাটো ধুই ল'ব লগচোন গাইছ ইয়াতে গা চা ধুই লওঁতে अभी मजा आएगा ना भिड़ो ইয়াতে গাইছ গা চা ধোৱা হৈ গ'ল মানে গাইছ মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয় কাৰণে গাইছ ইমান দোকান থ'লোঁ যাতে গাইছ ভিজি যাব পাৰে ৰিক্স লয় হিন্দী লেখা সেনা গাইছ সেই হিচাপে গাইছ ইয়াতে মানুহ চাওক গাইছ একদম গাইছ বহুত মানুহ আহিছে আৰু কোন কোনে আহিছে মোক নিশ্চয় কমেণ্ট কৰিব আৰু গাইছ সেইবিলাক মই কল খাই আছোঁ আৰু গাইছ যেনে গাইছ গাইছ ইয়াতে বশিষ্ঠলৈ যাব লগচোন গাইছ মানে ইয়াতে আকৌ গাড়ী উঠিলোঁ আৰু গাইছ সেইফালে বশিষ্ঠৰ বেলেগ দৰ্শন চৰ্শন কৰি গাইছ বেলেগ এটা ওলাই দিয়ে মই ঘৰলৈকে গাইছ আৰু বেলেগ এটা যাই আছোঁ বেলেগ গাইছ গাড়ী উঠি সেইফালে মানুহবিলাক গাইছ পুৰা ট্ৰাক লৈ গাড়ী যাই আছে আমি গাইছ সৰু গাড়ী লৈছোঁ ইমান ডাঙৰ গাড়ী লৈ এনে গাইছ যাতে আমাৰ পৰিয়ালটো ইমান ডাঙৰ নহয় আৰু গাইছ সেইফালে বেলেগে ট্ৰাক চাক লৈ যাই আছে তো সেনেকৈ গাইছ আমি একদিন যাম গাইছ যাতে মানুহ বেছি হ'ব আৰু এতিয়া গাইছ বলকচোন আমি যাওঁ বেলেগে গাইছ বশিষ্ঠলৈ আৰু গাইছ যাই থাকোঁতে গাইছ ইমান মানুহ হৈছে বাপৰে বাপ গাইছ আৰু গাইছ এইফালে মানুহ চাওকচোন আৰু গাইছ এইফালে কিবা কিবি দি আছে খাৱা বস্তু গাইছ সেইগিলাখানে অলপ খাই যাই থাকোঁ আৰু গাইছ এনজয় কৰি আৰু গাইছ এইফালে চাওক আৰু গাইছ এইফালে আকৌ আহি থাকোঁতে গাইছ এইফালে আকৌ লাইন চাওকচোন গাইছ কি বম ডাঙৰ লাইন গাইছ আমি ইয়াতে যাই আছোঁ আৰু গাইছ লাইন একদম দীঘল লাইন পুৰা গাইছ আজি দেৰি লাগিব আৰু গাইছ একদম ব্ৰিজৰ তলৰ পৰাই লাগিছে গাইছ লাইন আৰু আমি এতিয়া লাইনত যাব বলকচোন গাইছ আৰু এইবিলাক আমি লাইনত পুৰা খাৰা হৈ গ'লোঁ গাইছ খাৰা হৈ যায় তাতে যাই আছোঁ আৰু গাইছ বহুত দূৰ আছে আৰু গাইছ ভৰিগিলা পুৰা বিহাইছে আৰু গাইছ এইবিলাক চাওকচোন কিছুমান ভক্তগিলা গাইছ বেলেগে এনেকৈ যাব পাৰে আৰু গাইছ এনেকৈ গ'লে বেছি অলপ সেই হৈ দিয়কচোন আৰু গাইছ বৰে এনেকৈ যাই আছোঁ তেখেতে আৰু বেলেগে আমি আহি পালোঁ মন্দিৰ মেইন গেটৰ মন্দিৰ গাইছ আৰু গাইছ বঢ়িয়াকৈ আহি পালোঁ তাতে গাইছ অলপ পানী চানী ঢালিব লাগে তো গাইছ সেইগিলা নিয়ম আছে গাইছ আমি সেইগিলা কৰি ল'ব লগচোন আৰু গাইছ আকৌ এইফালে আকৌ আমি যাই আছোঁ গাইছ আৰু গাইছ এতিয়া যিকেইটা ঠেকা দিব গাইছ আপোনাৰ গাইছ একদম মৰি যোৱাৰ দৰে লাগিব গাইছ আৰু এইফালে গেটত সোমাই গ'লোঁ সোমাই যায় এতিয়া ওলাই আহিলোঁ গাইছ ইমান দোকানত থ'লোঁ যাতে গাইছ এইফালে গাইছ বম ঠেকা দিয়ে আৰু গাইছ এইবিলাক ওলাই দিলোঁ মন্দিৰৰ পৰা ওলাই দি গাইছ অলপ কিবা কিবি খালোঁ গাইছ আমি সেইফালে গৈছিলোঁ কিন্তু আমাৰ দিন বেয়া গাইছ আকৌ নাপালোঁ কাৰণে গাইছ আমি কিনি খাব লগা হ'ল গাইছ 4টা বাজি গ'ল আৰু আজিলৈকে বাই বাই।